বিদ্যুৎ বিভাগৰ চৰম গাফিলতি আৰু হেমাহিৰ বাবে জাঙুৰ খাই উঠিছে জলেশ্বৰ ৰাইজ। নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ দাবীত ৰাজপথলৈ ওলাই আহিছে শতাধিক ৰাইজ। মই দেখুৱাম যে ইয়াৰ জলেশ্বৰৰ ৰাইজ তেওঁলোকে বিভিন্ন শ্লোগান বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দিয়া পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ শ্লোগান দি তেওঁলোকে ৰাজপথ উত্তল কৰা পৰিলক্ষিত হৈছে। বিদ্যুৎ বিভাগে বিদ্যুৎ লৈ হেতালি খেলা নচলিব, বিদ্যুৎ লৈ হেতালি খেলা নচলিব। বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগ হায় হায়। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ। বিদ্যুৎ বিভাগে বিনা কাৰণত বিদ্যুৎ কৰ্তন কৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু পোনে পোনে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে আচলতে কিহৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে? যিহেতু একচুৱেলি চাওক, আমি সম্পূৰ্ণভাৱে চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি যিখিনি মাচুল দিব লাগে প্ৰত্যেক মাহে আমাৰ অতি পিছপৰা অঞ্চলৰ মানুহখিনি কিন্তু আমি মাচুল দিয়াত ভুল নকৰোঁ, আমি কৃপণতা নকৰোঁ। তথাপি আমাৰ কাৰেণ্ট আমি দুটা ছাইটত বিভক্ত হৈ আছোঁ। আমাৰ এই জলেশ্বৰ ছাইট য'ত মডেল হস্পিটেলৰ পৰা লৈ 30টা চৰকাৰী প্ৰতিষ্ঠান আছে, ইয়াত গুৰুত্ব নিদিয়ে। ইহঁতে দুটা ছাইটত ভাগ কৰি দিয়ে, আমাক কাৰেণ্ট নিদিয়ে। আমাক ৰাতিৰ লোড শ্বেডিং য'ক 1 ঘণ্টা ল'ব লাগে, 2 ঘণ্টা ল'লেও মোৰ আপত্তি নাই আমাৰ লগৰ। কিন্তু আমি গোটাই দিনে ৰাতি মিলি মাত্ৰ 3 ঘণ্টা 4 ঘণ্টা আমি বিদ্যুৎ পাওঁ। কি কাৰণত পাওঁ? আমি যিহেতু নিয়মকৰণভাৱে আমি কিন্তু মাচুল দি আছোঁ। আমি স্পষ্টভাৱে এটা কথা SDO মহোদয়ক সকীয়াই দিছোঁ, বিদ্যুৎ বিভাগ নিয়মীয়া কৰক। আৰু আমাৰ এটা কথা, আমি এই বুলি কিন্তু বহি নাথাকোঁ। এইবাৰ যদি আমাক গুৰুত্ব নিদিয়ে, প্ৰত্যেকটা ঘৰে ঘৰে যাই আমি যিখিনি মানুহ বিদ্যুৎ মাচুল আদায় দিওঁ আমি কিন্তু বন্ধ কৰিম। তাৰপিছত ইয়াৰ পিছত কিন্তু আমি বেলেগ কাৰ্যসূচী হাতত ল'ম আৰু অতি ভয়ংকৰ কাৰ্যসূচী হাতত ল'ম। এই যে সঘনাই যে বিদ্যুৎ কৰ্তন কৰা হয়, এইখিনি আপোনালোকে দাবী জনাইছে বা ফোনযোগে জনাইছে নেকি? প্ৰত্যেকটা ঘৰৰ মানুহ ফোন দিয়ে, কাৰণ এই চাওক বতৰ ভাল, কোনো ধৰণৰ ধুমুহা নাই, তুফান নাই, একো নাই। এই বতৰত যদি আমি কাৰেণ্ট নাপাওঁ আমি বহি নাথাকোঁ কিন্তু, কাৰণ আমাকে এক প্ৰকাৰ বঞ্চিত কৰি ৰখা হৈছে আৰু আমাৰ কথাত গুৰুত্ব নিদিয়া হৈছে। প্ৰত্যেকটা মানুহ আমি ফোন দিওঁ, এই গৰমত কোনে ফোন নিদিয়া কৰি থাকিব পাৰে। কিন্তু SDO মহোদয়ে কোনো কথাত গুৰুত্ব নিদিয়ে, কোনো ফোনত গুৰুত্ব নিদিয়ে। কোনো ধৰণৰ বেমাৰী ইমান চাওক, পৰশদিনা হস্পিটেলৰ যি অৱস্থা আছিল, প্ৰত্যেকটা গাৰ্জিয়ানে ফোন দিয়াৰ পিছতো ফোন ধৰা নাই। SDO মহোদয়ক আমি কৈছোঁ আপুনি গুৰুত্ব সহকাৰে লওক, কাৰণ আমি আপোনালোকৰ বিভাগত আমি ঋণী নাই, কিন্তু আমি প্ৰত্যেকটা মানুহে কিন্তু আমি বিদ্যুতৰ যিখিনি মাচুল দিব লাগে আমি সম্পূৰ্ণভাৱে আদায় দিছোঁ। আপুনি নাভাবিব যে আমি হাত গোটাই বহি থাকিম, ইয়াৰ পিছত কিন্তু ভয়ে ভয়ে আন্দোলন হ'ব। বাছ এইখিনি। নিশ্চয়কৈ বিদ্যুতৰ পৰা বঞ্চিত হৈ কিন্তু এইসকল লোকে ক্ষোভ উজাৰিছে। কিন্তু এটা উল্লেখনীয় বিষয় যে জলেশ্বৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ জলেশ্বৰত কিন্তু আছে কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান। বিশেষকৈ ইয়াত এখন মডেল হাস্পতাল আছে, আৰক্ষী থানা আছে, বিত্তীয় প্ৰতিষ্ঠান হিচাপে বেংক আছে আৰু কমপক্ষেও কিন্তু 25-30খন কিন্তু শিক্ষা প্ৰতিষ্ঠান আছে কলেজকে ধৰি। কিন্তু এই বিদ্যুৎ কৰ্তন কৰাৰ লগে লগে কিন্তু এইসমূহ প্ৰতিষ্ঠানৰ সেয়া ব্যাহত হৈ পৰাৰ লগে লগে যি অঞ্চলবাসী ৰাইজ আছে এই প্ৰচণ্ড গৰমত কিন্তু তেওঁলোকে ছটফটাই থাকিবলগীয়া হয়। বিশেষকৈ ৰাতিৰ ভাগত যি বিদ্যুৎ কৰ্তন কৰা হয়, লোড শ্বেডিংটো স্থানীয় লোকে মানি লৈছে, কিন্তু তাৰপিছত যি বিনা কাৰণত বিদ্যুৎ কৰ্তন কৰা হয় তাৰ পিছত কিন্তু এই প্ৰচণ্ড গৰমত কিন্তু অঞ্চলবাসী ৰাইজ কিন্তু ছটফটাই থাকে। আৰু তাৰপিছত বিদ্যুৎ কৰ্মচাৰীসকলক অভিযোগ দাখিল কৰিলে কিন্তু তেওঁলোকে কোনো গুৰুত্ব প্ৰদান নকৰে, অথবা ফোন যোগেও যদি কোনোবাই ফোন কৰিব বিচাৰে সেয়াও কিন্তু কোনো ৰেছপন্স নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰু সেইকাৰণে ৰাইজ ওলাই আহিছে ৰাজপথলৈ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু নিয়মীয়াকৈ যি বিদ্যুৎ সেৱা সেই সেৱা কিন্তু তেওঁলোকে দাবী উত্থাপন কৰিছে। দাবী উত্থাপিত মৰ্মে তেওঁলোকৰ যি কথা সেয়া হৈছে যে বিল সম্পূৰ্ণভাৱে লওক, কিন্তু আমাক বিদ্যুৎ লাগিব, তেওঁলোকৰ এটাই কথা।